এতিয়া গৰমৰ দিন অহাৰ লগে লগে আমাৰ গাবোৰত ঘামচিয়ে পুৰা আৱৰি ধৰে ঘামচিৰ কাৰণে আমি কাপোৰ পিন্ধিবলৈকো বেয়া পাওঁ গাবোৰ খজুৱাই থাকে গাটো ধোৱাৰ পাছত আকৌ চিটচিটনি ধৰে তো তাৰ বাবে মই কি কৰোঁ তাৰ বাবে মই ঘৰতে থকা এটা ৰেমেডিজ ব্যৱহাৰ কৰোঁ যিটো মই আপোনালোকৰ লগত সেইটো বিষয়ে কথা পাতিম বুলি ভাবিছোঁ সেইটো হৈছে আমাৰ সকলোৱে পৰিচিত সকলোৱে জানে সেইটো হৈছে কলখাৰ যিটো আমি খাদ্যৰ লগত অকণমান দি হ'লেও খাওঁ যেনে কিবা ৰেচিপি বনালেও অকণমান দিওঁ সেই কলখাৰ অকণমান পানীত মিহলাই যদি আমি গা ধুওঁ তেনেহ'লে গাটো পৰিষ্কাৰ হোৱাৰ লগতে এই ঘামচিৰ পৰা মুক্তি পাব পাৰি যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউনিক এটা আনকমন হেল্থৰ বা কিবা স্কিন কেয়াৰৰ জড়িত ভিডিঅ'সমূহ পাবৰ বাবে ধন্যবাদ